নমস্কাৰ আমাৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰম্ভ কৰিব লৈছোঁ এটা নতুন ভিডিঅ' Proverbs Assamese and English অসমীয়াত কিছুমান জনশ্ৰুতি আছে যিবোৰ আমাৰ সমাজত প্ৰাসংগিক আৰু প্ৰায় প্ৰচলিত সেই জনশ্ৰুতিসমূহ লৈ আজি আহিছোঁ আপোনালোকৰ ওচৰলৈ Common Proverbs Assamese and English প্ৰথমটো আছে সত্যৰ সদায় জয় Truth always prevails উজ্জ্বল বস্তু মানে সোণ নহয় All that glitters is not gold যি মূলা বাঢ়ে তাৰ দুপাততে আছে Morning shows the day. যিমানে পঢ়িবা সিমানে শিকিবা. The more you read, the more you learn. বাপ সাহেব এটা like father like son. দুখীয়াক পুতৌ কৰিবা pity the poor. সাধুতাই উৎকৃষ্ট কৌশল. Honesty is the best policy. ধৰা সাপৰ ফুসফুসনি আহাৰ. An empty vessel sound much. অকৃতকাৰ্যতাই কৃতকাৰ্যতাৰ মূল Failure is the pillar of success. কোৱা হয় যে অসফলতা বা অকৃতকাৰ্যতাই কৃতকাৰ্যতাক আমাৰ ওচৰলৈ আনিব পাৰে অৰ্থাৎ কোনো এটা কামত যদি আমি প্ৰথমতে অকৃতকাৰ্য হওঁ তেতিয়াহ'লে তাক পুনৰাই বাৰে বাৰে চেষ্টা কৰিলে নিশ্চয় এদিন আমি কৃতকাৰ্য হ'ব পাৰিম উদাহৰণস্বৰূপে আমি যেতিয়া শিশু আছিলোঁ প্ৰথমতে আমি পঢ়িছিলোঁ তাৰপিছতহে আমি ভৰি পতা পাতিব পৰা হ'লোঁ আৰু খোজকাঢ়িব পৰা হ'লোঁ নহয় জানো গতিকে এইটো তাৰ প্ৰমাণ অভ্যাসৰ নৰ বা নৰ কৰ্ণপথাই কৰশৰ হেবিট ইজ দ্য ছেকেণ্ড নেচাৰ অভ্যাস কৰিলে কৰিব নোৱাৰা কাম একোৱেই নাই গতিকে ইয়াত কোৱা হৈছে যে অভ্যাস যদি কৰা হয় তেতিয়াহ'লে কাণৰ ফুটাৰে কাণ নিক্ষেপ কৰিব পৰা যিটো অসাধাৰণ কাম সেই অসাধাৰণ কামো সম্ভৱ কৰিব পাৰি ঘৰেই শিশুৰ কঠীয়াতলী চেৰিটি বিগিনছ এট হোম শিশুসকলে ঘৰখনতে সকলোবোৰ কথা শিকে ঘৰৰ বাহিৰত তেওঁলোকে যিমানেই নিশিকক লাগে ঘৰৰ যিখিনি সংস্কাৰ যিখিনি আদব কাইদা সেই সকলোখিনি তেওঁলোকৰ লগত সদায় থাকিব আৰু তেওঁ তেনেকুৱা এজনহে সমাজৰ লোক হ'ব জোৰ যাৰ মুলুক তাৰ ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট অৰ্থাৎ যিজনৰ জোৰ আছে সেইজনে সমাজত বা সেই স্থানত থকাৰ যোগ্য কোৱা হয় নহয় যোগ্য ভোগ্য বসুন্ধৰা বুলি পাপ লুকাই নাথাকে মাৰ্ডাৰ উইল আউট সমাজৰ যিটো অপসংস্কৃতি বা অপকৰ্ম সেইটো কেতিয়াও লুকাই নাথাকে অপসংস্কৃতি এদিন হ'লেও ধৰা পৰিবই আৰু এই নতুন সমাজৰ যিটো পৰিৱৰ্তন সেই পৰিৱৰ্তনে ইয়াক এদিন হ'লেও নাশ কৰিবই যত্ন কৰিলে ৰত্ন পায় নো পেইন নো গেইন দেখা যায় যে কোনো এটা কামত যদি আমি মনোযোগ দি বা আমাৰ যিটো পেশ্যন আছে সেই পেশ্যনটো লগাই যদি কাম নকৰোঁ তেতিয়াহ'লে তাৰ পৰা আমি সুফল আশা নকৰাই ভাল বা সফলতা আশা নকৰাই ভাল গতিকে যত্ন কৰিলে ৰত্ন পায় কথাটো বিভিন্ন ক্ষেত্ৰত সত্য চকুৰ আঁতৰে মনৰো আঁতৰ আউট অফ চাইট আউট অফ মাইণ্ড কোৱা হয় আৰু অসমীয়া সমাজত প্ৰায় প্ৰচলিত এই কথাষাৰ যে চকুৰ পৰা বা আমাৰ দৃষ্টিৰ পৰা আঁতৰত থকাজন আমাৰ লাহে লাহে মনৰ পৰাও আঁতৰি যোৱা দেখিবলৈ পোৱা যায় গতিকে আমি আমাৰ আপোনজনক চকুৰ আঁতৰত ৰাখিব নালাগিব নহয় জানো কোনে জানে মনৰো আঁতৰ হৈ যাব পাৰে বিপদত বা আপদত নিয়ম নাস্তি নেচেচিটি ন'জ ন' ল আমি সকলোৱে সমাজৰ নিয়ম নীতি শৃংখলা মানি চলোঁ আৰু কেতিয়াবা কিন্তু আমাৰ যেতিয়া মহা বিপদ হয় তেতিয়া সেই নিয়ম আমি বহুতেই লংঘি গুচি যাওঁ সেইকাৰণে এনেকৈ কোৱা হয় নিজৰ দেশত ঠাকুৰ পৰৰ দেশত কুকুৰ এভৰি ডগ ইজ এ লায়ন এট হোম মানে ঘৰত থকা কুকুৰটো সিংহৰ দৰে দেখা যায় নহয় আৰু সি বাহিৰলৈ গ'লে আন কুকুৰৰ সন্মুখত সি কি হৈ পৰে লেউসৈ হৈ পৰে মানুহৰ ক্ষেত্ৰতো তেনেকুৱা বিপদৰ বন্ধুৱে প্ৰকৃত বন্ধুৱে ফ্ৰেণ্ড ইন নীড ইজ এ ফ্ৰেণ্ড ইন ডিড বন্ধু আমাৰ বহুত আছে সম্পদত ভোজ ভাত খাবলৈ নহয় আনন্দত বহু বন্ধু দেখিবলৈ পোৱা যায় কিন্তু প্ৰকৃত বন্ধু সেইজনে যিজনে আমাক বিপদত চায় গতিকে আজিৰ ভিডিঅ'টো ইমানেই চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি কৰা নাই আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব বেয়া লাগিলেও ডিছলাইক কৰিব আৰু বন্ধুবৰ্গৰ সৈতে যদি ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব নমস্কাৰ